নমস্কাৰ বন্ধু বান্ধৱীসকল আসামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কম্পিউটাৰৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হু ইজ নোন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ? কম্পিউটাৰৰ জনক বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি চাৰ্লছ বেবেজ। কম্পিউটাৰ্ছ ইউজ হুইচ লেংগুৱেজ টু প্ৰচেছ ডাটা? কম্পিউটাৰসমূহত ডাটা প্ৰচেছ কৰিবলৈ কোনটো লেংগুৱেজ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বাইনেৰী লেংগুৱেজ। হুইচ ইজ অলছ' কল্ড দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ? কম্পিউটাৰৰ কোনটো অংশক কম্পিউটাৰৰ মগজু বুলিও কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চেণ্ট্ৰেল প্ৰচেছিং ইউনিট, যাক আমি চমুকৈ CPU বুলি জানো। ফাৰ্ষ্ট জেনেৰেশ্যন অফ কম্পিউটাৰ ৱাজ বেছড অন হুইচ টেকন'লজি? কম্পিউটাৰৰ প্ৰথমটো জেনেৰেশ্যনত কোনটো প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভেকুৱাম টিউব। মাইক্ৰ'ছফ্ট ৱৰ্ড ইজ এন এক্সাম্পল অফ, ইয়াত অপশ্যন দিয়া আছে অপাৰেটিং ছিষ্টেম, প্ৰচেছিং ডিভাইচ, এপ্লিকেশ্যন ছফ্টৱেৰ, ছিষ্টেম ছফ্টৱেৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এপ্লিকেশ্যন ছফ্টৱেৰ। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো হৈছে এটা এপ্লিকেশ্যন ছফ্টৱেৰ। The chip used in computers is made of silicon, silica, chromium, iron oxide. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সিলিকন। 1 byte is equal to how many bit? 1 বাইটত কিমান বিট থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 8 বিট। In MICR, C stands for code, color, computer, character. অৰ্থাৎ MICR এব্ৰিভিয়েশ্যনটোত চিয়ে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কেৰেক্টাৰ। MICRৰ ফুল ফৰ্ম হৈছে মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন। হুইচ অফ দ্য ফলোইং ইজ নট এন ইনপুট ডিভাইচ? তলৰ কোনটো এটা ইনপুট ডিভাইচ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মনিটৰ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTML? HTMLৰ ফুল ফৰ্ম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।